নমস্কাৰ, এইমাত্ৰ দিব ওলাইছোঁ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেদৰে ভিডিঅ'সমূহ নিতৌ চাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এইজন আছিল গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানীক। এক বিতৰ্কিত টুইটৰ বাবে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বিধায়কজনক। যোৱা 18 এপ্ৰিল প্ৰধানমন্ত্ৰী সাংগুৰি বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কগৰাকী। গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগ্নেশ মেৱানীক গ্ৰেপ্তাৰ কৰি লৈ অনা হ'ল অসমলৈ। যোৱাকালি পলানপুৰ আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিগ্নেশ মেৱানীক। অসম আৰক্ষীয়ে এক বিতৰ্কিত টুইটক কেন্দ্ৰ কৰি গুজৰাটৰ বিধানসভাৰ সদস্য জিগ্নেশ মেৱানীক গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰ বিধায়কগৰাকী কঠোৰ নিৰাপত্তাৰ মাজলৈ কোকৰাঝাৰ সদৰ থানালৈ আহে। কোকৰাঝাৰলৈ লৈ অহাৰ পিছত কোকৰাঝাৰৰ ন্যায়িক দণ্ডাধীশ আদালত হাজিৰ কৰায় বিধায়কগৰাকীক জামিন মঞ্জুৰ কৰিবলৈ তেওঁৰ অধিবক্তা আদালতত আবেদন দাখিল কৰে, যদিও আবেদন আদালতে খাৰিজ কৰে। ইপিনে আৰক্ষী বিধায়কগৰাকীক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰে যদিও আদালতে 3 দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। বিধায়ক জিগ্নেশ মেৱানীক উল্লেখযোগ্য যে আজি আদালতে বন্ধ থকা হেতুকে কোকৰাঝাৰৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰায় বিধায়কগৰাকীক। ইপিনে বিধায়কগৰাকী অধিবক্তা প্ৰকাশ কৰা মতে কোকৰাঝাৰৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশ নিকুঞ্জ বৰৰ আদালত বিধায়কগৰাকীক জামিন নামা মঞ্জুৰ কৰাৰ বিৰুদ্ধে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন আবেদনৰ বাবে আপিল কৰিব। আইনীয় যুঁজ চলাবলৈ নতুন দিল্লীৰ পৰা এটা অধিবক্তাৰ দল আহিব বুলি প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ এবাৰ বিশেষ মন্তব্য। নিবনুৱাৰ সমস্যা বৃদ্ধিৰ বাবে নতুন প্ৰজন্মৰ একাংশই আলফামুখী হৈছে। নিবনুৱা সমস্যা বৃদ্ধিৰ বাবে নতুন প্ৰজন্মৰ একাংশই আলফামুখী হৈছে। বৃহস্পতিবাৰ কলিয়াবৰত এই মন্তব্য কৰে গৌৰৱ গগৈ। 2019-20 বৰ্ষৰ MPLAD আঁচনিৰ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া প্ৰাক্তন সৈনিক সমিতিৰ সামূহিক ভৱন চৌধৰ দেৱালৰ আধাৰশিলা স্থাপন কৰি সাংসদগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ লগতে একাংশ অস্ত্ৰ তুলিবলৈ আলফাত যোগদান কৰা প্ৰসংগত কয়, অসমীয়া একাংশ যুৱকে হাতত বন্দুক ল'বলৈ আগবাঢ়িছে, যিটোৰ দ্বাৰা কংগ্ৰেছৰ দিনত শেষ হৈছিল। তেওঁ কয় যে অসম আৰক্ষীক বিজেপিৰ শাখা হিচাপে নহয়, আৰক্ষীক আৰক্ষীয় হিচাপে থাকিবলৈ দিব লাগে বুলি তেওঁ দোহাৰে। আধাৰশিলা শিক্ষা অনুষ্ঠানৰ লগতে সংগতি ৰাখি দৰিগজি স্থিত প্ৰাক্তন সৈনিকসকলৰ স্থায়ী সাময়িক ভৱনত অনুষ্ঠিত সভাখনিত কলিয়াবৰত প্ৰাক্তন সৈনিকসকলৰ লগতে কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলক অংশ লোৱা সাময়িক ভৱনত অনুষ্ঠিত সভাখনিত কলিয়াবৰত প্ৰাক্তন সৈনিকসকলৰ লগত কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলে অংশ লোৱা সভাখনত সাংসদগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰা কেইবাজন নেতাৰ সম্পৰ্কে বিজেপি দলক আক্ৰমণ কৰি তেওঁ বক্তব্য আগবঢ়ায়। কয় বিজেপিৰ ভিতৰত লবি ৰাজনীতি আছে। তেওঁ লগতে কয় পুৰণি বিজেপিসকলৰ দলৰ পৰা এলাগী কৰাৰ পৰিকল্পনা কৰাৰ বিপৰীতে পুৰণি কৰ্মীক ধ্বংস কৰাৰ ষড়যন্ত্ৰ লিপ্ত হৈ আছে বিজেপিসকলে।